হেৰা শুনিছা মাইনাৰ স্কুললৈ নিয়া বেগটো ফাটিছে নতুন এটা আনিব লাগিব হয় আৰু কিবা কিবি আছে নেকি জোখতকৈ বেছি বাঢ়ি নাযাবা আৰু এটা কথা ক'বলৈ আছে আমাৰ যে মাহী ছোৱালীজনী ৰিমজিম তাই অহা মাহত বিয়া বিয়াৰ কাৰণে আমি সকলো যাব লাগিব তাৰ কাৰণে আমি বজাৰ কেইটামান কৰিব লাগিব যেনে মাইনাৰ কাৰণে ঘাগৰা এযোৰ তোমাৰ কাৰণে হাফ পেণ্ট এটা মোৰ কাৰণে পাটৰ কাপোৰ এযোৰ মই হাফ পেণ্ট কেলেহে বুজিছা হ'ব মই তেনেকৈ যাম অঁ মাহী ছোৱালীজনীক কি দিম তাইক সুধি ল'ব লাগিব কাৰণ মাহী ছোৱালী এজনীয়ে আগলৈ পিছলেতো তাই কোনো নাই যিটো বস্তু দিম ভাল বস্তুৱে দিব লাগিব বিয়াৰ সম্পূৰ্ণ দায়িত্বটো লৈ নলওঁ কেলে এটা মানুহে এখন ঘৰ কেনেকৈ চলাই আছো তাৰ কিবা খবৰ ৰাখিছা তোমাৰ যে একো কথা ক'বই নোৱাৰি আৰু এটা কথা তোমাক কোৱাই নাই কোৱা তিনিআলি মোৰ যে নেহাৰ মাক তাহাঁতে আৰু এখন স্কুটি ল'লে এখন স্কুটি থাকোঁতে আৰু এখন স্কুটি ল'লে জানা পাৰিলে আমাৰো এখন এয়া গাঁৱৰ মূৰৰ লগেৰে দুজনী বিয়া পাতিলে ময়ো লৈ আনো নেকি এজন সেই কি যে আৰু কোৱা মই ধেমালিহে কৰিছোঁ